নমস্কাৰ সকলোলৈকে। আজি মই এয়া বনালোঁ তেল ব্যৱহাৰ নকৰাকৈ মিঠা জলফাইৰ আচাৰ। সেইকাৰণে ভাবিলোঁ আপোনালোককো ভিডিঅ'টো কৰি দেখাওঁ। পোনপ্ৰথমে মই জলফাইখিনি ৰ'দত শুকুৱালোঁ আৰু তাৰ পাছত এনেদৰে গোল গোলকৈ কাটি ল'লোঁ। তাৰ পাছত চেনি অলপ দি অলপ সময়ৰ কাৰণে ঢাকি ৰাখিলোঁ। সেই সময়তে মই মছলাখিনি যোগাৰ কৰি ল'লোঁ। ধনিয়া, জিৰা আৰু কালজিৰা এই সকলোবিলাক মই গৰম কৰি খুন্দনাতে খুন্দি ল'লোঁ। লগতে অলপ জলকীয়া, মছলাবোৰ বেছি মিহি হৈ গ'লে বেয়া লাগে, সেইকাৰণে খুন্দনাতে খুন্দিলোঁ। তাৰ পাছতে কেৰাহীখন গৰম কৰি তাতে জলফাইখিনি দি দিলোঁ। অলপ সময় ভাজি লৈ তাতে দি দিলোঁ মছলাখিনি, হালধি, ৰেড চিলি এই সকলোবিলাক দি অলপ সময় লৰাই দিলোঁ। লগতে দিলোঁ অকণমান সৰিয়হৰ পেষ্ট আৰু নহৰুৰ পেষ্ট আৰু সোৱাদ অনুসৰি নিমখ। এয়া দেখিছেনে, চেনিখিনি ভালদৰে গলি গৈ উতলি আছে আৰু এনেদৰে অলপ সময় ভজাৰ পাছতেই আমাৰ এয়া আচাৰ ৰেডি হৈ গ'ল। শেষত অকণমান ভিনেগাৰ ব্যৱহাৰ কৰিলোঁ।